যেহেতু মই নিজে একচুৱেলি শপত খাইছোঁ যে মই ডেইলি ব্লগছ আপলোড কৰিম বুলি পেলাই আৰু নিজে চেলেঞ্জ হিচাপত লৈছোঁ বস্তু এইটো কাৰণে আৰু আপোনালোককতো ডেইলি ভিডিঅ' দি থাকিব লাগিব পৰিস্থিতি যেনেকৈ ধৰক তো গতিকে বাইক লৈ পেলাই ওলাই আহিছিলোঁ বাহিৰত ক'ত কণ্টেণ্ট পাম বুলি পেলাই ওলাই আহিছিলোঁ কিন্তু ভাবিলোঁ দেখিলোঁ এখন ধুনীয়া পৰিৱেশ এটা দেখিছেনে কিমান ধুনীয়া পৰিৱেশ সঁচাই যিহেতু আমাৰ মানে ভাৰতবৰ্ষখন কৃষিভূমিৰ লগতে জড়িততো গতিকে সেইটো কাৰণে এবাৰ দেখি পেলাই মন গ'ল আপোনালোকৰ লগতো এইখিনি পৰিৱেশটো শ্বেয়াৰ কৰোঁ বুলি পেলাই দেখিছেনে ধুনীয়াকৈ বগলী চাৰিওফালে ধুনীয়াকৈ বগলী আৰু বাকী ইপিনে হাল বাই আছে ধুনীয়াকৈ ট্ৰেক্টৰেৰে আৰু মাটিবিলাক ধুনীয়াকৈ চৱাই আছে দেখিছেনে আৰু এইপিনে পাহাৰ এইপিনে গৰুবোৰ ধুনীয়াকৈ ঘাঁহ খাই আছে এইটো দেখিছেনে পকা যোনে যোনে কামোৰ খাই পাইছে ইয়াৰ সিহঁতে বিষটো গম পায় ভালকৈ ঠিক আছে কিন্তু ইয়াৰ খাচিয়ত কি গম পাইছে নে গাইজ আৰে উঠ ভাই চাই আছে গম পাইছে নাই অঁ বঢ়িয়া তো যেতিয়ালৈকে ইয়াক মানে আপুনি একো নকৰে ন তেতিয়ালৈকে একো নকৰে দেখিছেনে গ'ল গুচি পেলাই তো বহুতে আচলতে এই পকাটো ভয় খায় এইটো আমাৰ ভাষাত ডাকা পকা বুলি কয় আপোনালোকৰ জেগাত কি বুলি কয় মোক জনাবচোন ঠিক আছে টাকা দিয়া পকা বুলি কয় টাকা দিয়া ডাকা পকা আপোনালোকে মানুহ আৰু লগতে ময়ো এজন মানুহ তো গতিকে মানুহ হিচাপে লকডাউনৰ সময়খিনি সঁচা কৈছোঁ বহুতেই বেছি ডিপ্ৰেশ্যনত পৰা যায় আৰু যিহেতু কাম ধান্দা একো নাথাকে আৰু কামবিলাক ভালকৈ কৰিব নোৱাৰি 1 বজাৰ ভিতৰতে কৰিব লাগে আৰু বহুতখিনি কাম মানে ৰৈ যায় তো সেনেকুৱা সময়ত আচলতে কি হ'ল মানে নিজকে মানে ৰিফ্ৰেছ কৰি ৰাখিবৰ কাৰণে নিজকে মানে পজিটিভ ৰাখিবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ পৰিৱেশত অহাটো বহুতেই বেছি জৰুৰী সেইটো কাৰণে আচলতে গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ যাতে আপোনালোকে মোৰ জৰিয়তে আপোনালোকে ৰিফ্ৰেছ হ'ব পাৰে আপোনালোকৰ মাইণ্ডটো ৰিফ্ৰেছ কৰি ৰাখিব পাৰে সেইটো কাৰণে আচলতে গাঁৱলীয়া পৰিৱেশটো দেখুৱাইছোঁ আৰু লগতে এটা কথা কি হ'ল আজিকালি যিহেতু চাৰিওফালে কেৱল অকল নিগেটিভ কথাই দেখুৱায় ঠিক আছে ভিডিঅ'ত ইমান কেইজন মানুহ ঢুকালে ইমান কেইজন মানুহ মৰিলে আৰু এখন গাইজ এইপিনে চাওক ট্ৰেইন গৈ আছে ঠিক আছে দেখিছেনে গাঁৱলীয়া পৰিৱেশ গাইজ গাঁৱলীয়া পৰিৱেশ সঁচাই আৰু বাকী ইপিনে ধুনীয়াকৈ বেলি ওলাই আছে আৰু এইপিনে ট্ৰেইন গৈ আছে আৰু বাকী ইপিনে আমাৰ পিছফালে অসমৰ শৰ্মাদা এবাৰ হাই কৰিলে বঢ়িয়া তো মই এইটো কথা কৈ আছোঁ গাইজ যে মানে ক'ভিডটো ভয় খাব লগা বেমাৰ নহয় বুলি মই কোৱা নাই গাইজ ভয় খাব লগা বেমাৰ হয় কিন্তু কথাটো হ'ল কি গাইজ যে নিগেটিভিটি আপোনালোকে যিমানখিনি পেলাব সিমানখিনি মানুহ একচুৱেলি মানে মানুহটো মনটো বেয়া হৈ যায় ধৰি লওক আপোনাৰ আজিৰ তাৰিখত যদি 1 লাখ মানুহ যদি ক'ভিডত আক্ৰান্ত হৈছে সেই 1 লাখ মানুহৰ আক্ৰান্ত হৈ পেলাই কিমান কেইজন ঢুকাইছে সেইটো দিয়াতকৈ যদি সেইটো দেখুৱাতকৈ যদি আপোনাৰ কিমানজন ৰিকভাৰী হ'ল আৰু তেওঁলোকৰ যদি এক্সপিৰিয়েঞ্চটো সোধা যায় যে আপোনালোকে যেতিয়া ক'ভিড হৈছিলে তেনেহ'লে আপোনালোকে ভয় খাইছিলে নেকি যে কেনেকুৱা ধৰণৰ প্ৰিকশ্যন আপুনি হাতত লৈছিলে কেনেকুৱা ধৰণৰ ষ্টেপ আপুনি হাতত লৈছিলে তো সেইবিলাক যদি সোধা যায় তেতিয়াহ'লে হয়তো মানুহখিনি বেছি উপকৃত হ'ব বুলি মই ভাবোঁ এইটো মোৰ পাৰ্চনেল মতামত এইটো কথা কোৱা নাই যে এই মতামতৰ লগত আপোনালোকে সন্মত হওক বুলি পেলাই কিন্তু মোৰ পাৰ্চনেল মতামত যে বৰ্তমান টাইমত পজিটিভিটিটো দেখুৱাটো বহুতে বেছি ইম্পৰ্টেণ্ট সেইটো কাৰণে একচুৱেলি নেচাৰ উপভোগ কৰিছোঁ আৰু নেচাৰতকৈ আৰু পজিটিভ বস্তু এতিয়া পৃথিৱীত বৰ্তমান একো নাই গাইজ আৰু পিছফালে দেখিছেনে গাইজ সেইপিনে ট্ৰেক্টৰে হাল বাই আছে ধুনীয়াকৈ আৰু বৰ্তমান টাইমত আচলতে কি হ'ল যিহেতু বহুতো জেগাতে আচলতে গৰুবিলাকেদি আজিকালি হাল নাবায় মেক্সিমাম আজিকালি ট্ৰেক্টৰে হাল বোৱা দেখা যায় আৰু এইটো কাৰণে হাল বায় কাৰণ এহাল গৰু যিমানখিনি কাম কৰিব এখন ট্ৰেক্টৰে মানে তাতকৈ ডাবল কৰি দিব পাৰে ঠিক আছে মানে কম সময়ত মানে সময়টো কম্প্ৰেছ কৰিবৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কিছুমান কৃষকবিলাকে পন্থা হাতত লয় জনাব যে আপোনালোকে গৰু দি হাল বায় নে আপোনালোকে ট্ৰেক্টৰে ইউজ কৰে আপোনালোকে জনাবচোন ঠিক আছে কমেণ্ট কৰি পেলাই আৰু বাকী পৰিৱেশটো কেনেকুৱা লাগিছে গাইজ অকণমান জনাব ঠিক আছে এই গাঁৱলীয়া পৰিৱেশ আৰু মই ভাবোঁ যে গাঁৱলীয়া পৰিৱেশটো আচলতে কোনো বেয়া পাব নোৱাৰে ঘৰতে আমাৰ এডাল লেচা লগাইছোঁ কিমান লাগছে গম পাং চোৱা মানুহটো খালি কেৱল ফোনত ব্যস্ত মানে কাক হেৰি কৰি থাকিম কাক মেছেজ কৰিম কাক কি কৰিম এইবিলাকে খালি ব্যস্ত নেকি কাৰ প্ৰফাইলত লাইক মাৰিম কাৰ প্ৰফাইলত কমেণ্ট মাৰিম ইমানো বেয়া নহয় দে আচ্ছা শুন এটা কথা কৈছোঁ অলপ চলপ আচ্ছা শুন এটা কথা কৈছোঁ এই অসম চৰকাৰে যে তোৰ 1 লাখ চাকৰি যে ওলাল হিমন্ত মামাই ঠিক আছে তো গতিকে কি কবি কৈছোঁ তাৰ ওপৰত পোনপ্ৰথমে মই সঁচাই কৈছোঁ দেই মামাক ন বহুত ভাল লাগছে এনেও মোৰ একদম ফেভৰেট মানুহ হয় প্ৰথম কথা আৰু এইটো ডিচিশ্যনটো আমাৰ কাৰণে বহুত ভাল একদম ধুনীয়া হ'ব মানে তাৰমানে কি তোৰো পোৱা চান্স আছে এইবাৰ না এপ্লাই কৰিম এইবাৰ কিন্তু এটা কথা ডাঙৰ কথা গম পাব তই কি হিমন্ত মামাৰ চাকৰিবিলাক মেধাভিত্তিতে দি আছে কি মানে মানে মেধাভিত্তি মানে নাজানা যাৰ পাৰ্চেণ্টেজ ভাল আৰু তই ইয়াৰ মাথা মাৰি লাভ নাই গম পাইছা কাৰণ কিয় আৰে মেধাভিত্তিত দি আছে মেধাভিত্তি কিন্তু আগতে পাতাতে পাব ন তাৰপিছত তই লাষ্টত পাতা এপ্লাই কৰিলে হ'ল গম পাইছা ডেটটো যোৱাৰ আগে যদি ধৰি লওঁ লাষ্ট যে 27 তাৰিখ আছে তই 26 তাৰিখ জাগিটা হেৰি কৰিবি আগত তাহাঁতক কৰবা দি বুজিছা অলপমান বেয়া লাগছে মনটো কিন্তু একো নহয় মনটো বেয়া হ'লে কি হ'ল সঁচা কথা আৰু সঁচাই গাইজ বোকা খুচি পেলাই কিবা এটা ভাল লাগে আৰু আপুনি এটা কথা গম পায়নে গাইজ আমাৰ বকো হওক ধূপধাৰা হওক হেকেৰা হওক
এইবিলাক জেগাত আচলতে এটা বস্তু বহুতেই বেছি পোৱা যায় আৰু সেইটো হ'ল গাইজ ইটাৰ ভাটা ঠিক আছে ইটাৰ ভাটি চৰি ভাটা ভাটি কিবা এটা কয় আৰু এইটো আমাৰ ইপিনেও আছে এটা ইটাৰ ভাটা ঠিক আছে কিন্তু এতিয়া বৰ্তমান ইয়াতে কাম চলাই থাকিব মোক কাৰণ যিহেতু ইয়াৰ অনাৰজন নাই কিন্তু আমাৰ এইবিলাক জেগাত মানে গাঁৱলীয়া কিছুমান জেগাত মানে সেই ইটা ভাটাবিলাক দেখা পোৱা যায় আৰু তো গতিকে যদি আপোনালোক কেতিয়াবা ইটা চিটা লাগে ন তো গতিকে এনেকুৱা ধৰণৰ জেগাবিলাকত কণ্টেক্ট কৰিব আপোনালোকে নিশ্চয় পাই যাব ঠিক আছে এইটো ইটা ভাটি আৰু কি সুন্দৰ পৰিৱেশৰ মাজত পূৰা সময় অতিবাহিত কৰিছোঁ তো আপোনালোকেও যাওক গাইজ যদি আপোনালোকৰ মাইণ্ডটো যদি অকণমান ডিষ্টাৰ্ব হৈ আছে যদি আপোনালোকৰ মাইণ্ডটো অকণমান বেয়া হৈ আছে তেনেহ'লে এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত যাওক আৰু অকণমান গাইজ অকণমান টাইম আপোনালোকে স্পেণ্ড কৰক নিশ্চয় আপোনালোকৰ মানে কি হ'ল মনটো ভাল লাগি যাব যেনেকৈ আমাৰ মনটো বৰ্তমান ভাল লাগি আছে তেনেকুৱা এইটো অসমৰ শৰ্মাদা আৰু কমেণ্ট কৰিলে গাইজ ইয়াক শৰ্মাদা বুলি নকওঁ অসমৰ শৰ্মাদা বুলি ক'ব তই কি অসমৰ শৰ্মাদা বুলি যে কওঁ কি আমি বাংলাদেশী নেকি হয় এই সূৰ্যটো ফিল কৰকচোন গাইজ ঠিক আছে অস্ত যাব আৰু একদম ধুনীয়া পাহাৰ আৰু বাকী ইপিনে কাম কৰি পেলাই ধুনীয়াকৈ ঘৰত গ'ল আৰু মোৰ পিছপিনে আৰু এখন পাহাৰ আৰু সেইপিনে আকাশখন চাওক না গাইজ মেঘেৰে কেনেকুৱা ধুনীয়াকৈ মজা আৰু মজা মজা ঐ চমতা এই বেগৰ চেইনবোৰ খোলা আছে দেখোন একেই বে তোৰ মাথাটা যেনেকৈ খোলা এই বেগো খোলা তোৰ ৰ'ব গাইজ এটা টাইম লেপছ লৈ আছোঁ ঠিক আছে এখন ট্ৰেইন আহি আছে তাৰমানে মই চাউণ্ড শুনি আছোঁ আপোনাক শুনা পাইছেনে পাছফালে বেছিকৈ ভৰ্তি দিবলৈ আহিছোঁ আৰু ঠিক আছে পিছততো হেৰি আছে পাছততো চুলিটো আৰু ৰান্ধাই ধৰিলোঁ মানে থৈ পেলাই ত' এনেকুৱা নৰ্মেলি আপোনালোকৰ হয়নে নহয় জনাব ঠিক আছে মানুহজনৰ একচুৱেলি ৰিয়েকশ্যনটো জানিবৰ কাৰণে মই একচুৱেলি মনে মনে কেমেৰাটো অন কৰিলোঁ আৰু কাৰণ কেমেৰাটো দেখুৱালে তাৰমানে সিমানখিনি সেই ফিলটো নাপায় অৰিজিনেল ফিলটো নাপায় আগৰ জেগাটো পেচ হৈছে এতিয়া বৰ্তমান পেচটো বাদ পোৱাৰ জেগা নাই সেইতে মানে কি হ'ল পিছত অকণমান পিছত বোলে ভিৰটো দি পেলাই বেছিকৈ আহিছে তো গতিকে এইবিলাক যোগাৰ গাইজ ঠিক আছে কৰিব লাগিব এনেকুৱা কিছুমান চিটুৱেশ্যন হৈ যায় কেতিয়াবা কেতিয়াবা অ' ভাই চা শুন অ' ভাই চা ইমান খাৱা হ'ব দে কালি নাখাবি আৰু ফ্ৰীতে পাই পেলাই পূৰা মাৰি আছে তাৰমানে নেকি একদম বা হ'ব দে ঐ ঐ চমতা এটা কাম কৰোঁ হা এই কালভাৰটোৰ ওপৰত উঠিম মই ঠিক আছে এটা ওপৰত লৈ পেলাই এটা মই 360 এটা লগাই হেৰিটো দলি দিম দৌলি দিব লাগে মই ধৰিম বস্তুটো কেমেৰা চাব ডাইৰেক্ট জাপিয়া পেণ্টটা ফাটক নেকি তো ধান্দা সিটোহে পইচা পাৰি নলৰিমে আরে আমি ব্লগার হয়ে যদি তুই উঠবা নরা কি ব্লগার হামকুড়ি করি যা বিদ্যা নৰিম তই পাৰি দে কি নাচি আছে নে কি কৈছে তুই যা পাৰি দে এই বঢ়িয়া পাচ্ছা ঐ চৰা বিদ্যা পাচ্ছা বিগ এচিভমেণ্ট গাইছ সঁচাই চাং দিছোঁ দেই কেমেৰাটো দি এই কালভাৰবিলাক কিহৰ কাৰণে হেৰি বনাই জানা না তই পানী দলঙৰ তলেদি যে দেই পানীটো আহিলি গুচি যায় কি PWDৰ কাম কৰিছিল নেকি নেকি নাই তই জানো না হ'লেও কালভাৰ পানী যায় ইমান জানে সি हो नारा रा 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 तुम दर्द हो तुम ही आराम हो एक जान है पले दो बदन हो जुदा तेरी हो के हमेशा ही रहना আচলতে কি আছিলে তোমরা পাহৰি গ'লো ঐ শাহৰুখ খান এটা ফিল আহি আছে গম পাইছে নাই এই চশমাটো খুলি লওঁ নহ'লে মানে কি গ্ৰীণৰ ঠাইত ক'লা ক'লা দেখা পায় এনেই জীৱনটো ব্লেক হৈ আছে আৰু ক'লা চশমা এভইড কৰিব লাগিব মৰম চাওক না গাইছ দেখিছে মৰম মাকজনীয়ে নিজৰ সন্তানজনীক জনী না জন নাজানো দেই সন্তানজনক বা জনীক বহুত বেছি মৰম কৰি আছে দেখিছেনে আৰু সিহঁতে মৰমবিলাক কেনেকৈ এক্সপ্ৰেছ কৰে চাওক জিভাৰে কোনে কৈছে যে মানে জন্তুৰ ফিলিংছ নাই বুলি পেলাই কোনে কৈছে কিমান ধুনীয়া ফিলিংছ চাওক ঐ বৌ কি কথা সুধিছা অলপমান কেতিয়ামান বিয়া কেতিয়া মানে কেনে চলিছে ব্ৰইলাৰ ব্ৰইলাৰ আছে দে মোটামুটি ঠিক আছে ওরা আহিল মাতিলে কাৰোবাক লগ পালে ভিন্দু বুলি মাতিম দে মোৰতো বাইদেউ নাই তাৰে ভিন্দু বুলি মাতিম তাৰ ৰিয়েকশ্যন কেনেকুৱা হয় মাৰ খালি হয়তো ভিন্দু হয়তো পেহা নহ'লে জেঠা কি ঘূৰি আছে যা ঘৰত যা দা আহিল দা দা দে আৰু গাইজ বৰ্তমান আছোঁ সঞ্জীৱৰ ঘৰত ঠিক আছে এইখন দেখিছেনে বিশাল গেট বহুত টকা খৰচা কৰিছে
আৰু এইটোৱে আছিলে গাইজ একো নোহোৱা একো নাথাকা এটা কণ্টেণ্টৰ ভিডিঅ'টো কেনেকুৱা পালে গাইজ ভিডিঅ'টো জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি মই ফ'ল' ইনষ্টাগ্ৰাম ফেচবুকত ফ'ল' কৰিব পাৰে নহ'লে গাইজ কিছুদিন ৰখিব লাগিব লগ পাম অন্য এটা ফ্ৰেছ ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে ষ্টে হেপী ষ্টে ফিট গাইজ বাই বাই